সাংবাদিক বন্ধুসকল, আপোনালোক আটাইলৈ আমাৰ বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ তৰফৰ পৰা ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। যোৱা 15/4/2022 তাৰিখ শুক্ৰবাৰে সন্ধিয়া গুৰেশ্বৰ 57 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ কেইগৰাকীমান বিষয়ববীয়াই বেতনা মৌজা ভিত্তিত প্ৰতিষ্ঠিত তথা পৰিচালিত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ বিৰুদ্ধে অনা মিছা অভিযোগ কেইটামানৰ স্পষ্টীকৰণ মৌজাবাসীক জনোৱাৰ উদ্দেশ্যে আজিৰ এই সাংবাদিক সভাখন অনুষ্ঠিত কৰিবলগীয়া হ'ল। পোনপ্ৰথমে বিহু সমিতিৰ সাংবাদিক মেলত তেওঁলোকে প্ৰকাশ কৰা মিছা বক্তব্য কেইটামানৰ স্পষ্টীকৰণ মৌজাবাসীক ৰাইজক জনাব বিচাৰিছোঁ। 1 নম্বৰ, কলাগুৰু বিষ্ণুৰাভা ভৱনত বিহু কাৰ্যসূচী ৰূপায়ণৰ বাবে অনুমতি বিচাৰি কেন্দ্ৰীয় বিহু সমিতিয়ে 10 এপ্ৰিল 2022 তাৰিখে আবেদন দিয়া বুলি কৈছিল। আচলতে 23 এপ্ৰিল 2022 বুধবাৰেহে আমাক আবেদন দিছিল, যিখন আবেদন তেওঁলোকে 23 নহয়, এইটো ভুল হৈছে, আচলতে 13 এপ্ৰিল বুধবাৰেহে আমাক আবেদন দিছিল, যিখন আবেদন তেওঁলোকে 15 এপ্ৰিলত ভৱন নালাগে বুলি উঠাই নিছিল। 2 নম্বৰ, তেওঁলোকৰ অভিযোগ সংঘ কৰ্তৃপক্ষই অসমীয়া জাতিৰ আয়ুস ৰেখা তথা অসমীয়া জাতিৰ প্ৰাণ ৰঙালী বিহুক নৎসাত কৰি ভৱন্তী বিহুৰ অনুষ্ঠান ৰূপায়ণ কৰিব দিয়া নাই। একেলগে এইটো উল্লেখ কৰিছে যে 2 বহাগত থকা বিহুৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছিল। তেওঁলোকে একেখিনি কথাকে একবাৰ দিয়া নাই বুলি কৈছে, কিন্তু 2 বহাগত তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি 2 বহাগত তেওঁলোকক অনুমতি দিছোঁ। তেওঁলোকৰ এই বক্তব্য সম্পূৰ্ণ স্ববিৰোধী। তেওঁলোকে কৈছিল যে সংঘ কৰ্তৃপক্ষই ৰাইজৰ ওপৰত সন্দেহ কৰিছে, অৰ্থাৎ গোৰেশ্বৰবাসী ৰাইজক ভৱন্তী ক্ষতি কৰিব। আমি কৈছিলোঁ 400-500 জন মানুহ বহিব পৰা ভৱন্তীত যেতিয়া 4-5 হাজাৰ মানুহ গোট খাব তেতিয়া ভৱন্তীৰ ক্ষতিসাধন হ'ব পাৰে। 4 নম্বৰ, তেওঁলোকে কৈছে আমি পঞ্চায়তে তেওঁলোকৰ আবেদন নাকচ কৰিছোঁ। সংঘৰ কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰায় 3 ঘণ্টা আলাপ আলোচনা কৰি কেৱল 2 বহাগৰ কাৰ্যসূচী ৰূপায়ণৰ অনুমতি দি ৰাজহুৱা সম্পত্তিটোক তথা মৌজাৰ ঐতিহ্য ভৱন্তীৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। অৰ্থাৎ আমি 4 তাৰিখে তেওঁলোকক এই আশংকাটো কৰি আমি দিয়া নাছিলোঁ, আমি 2 তাৰিখে তেওঁলোকক দিছিলোঁ। সাংবাদিক বন্ধুসকল, গুৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে 13 এপ্ৰিল তাৰিখে ভাড়া ৰেহাই ভৱন বিচাৰি জনোৱা আবেদনখন 15 এপ্ৰিল তাৰিখে আমি কাৰ্যনিৰ্বাহক সভাই আলোচনা কৰিছিলোঁ। যিহেতু 3 বহাগ অৰ্থাৎ 17 এপ্ৰিল তাৰিখে ভৱন্তী UPPLৰ সভাৰ বাবে অনুমতি দিয়া আছে, সেয়ে বিহু সমিতিক দিলে আমি 2 আৰু 4 বহাগ এই 2টা দিনৰ বাবে দিব পাৰোঁ। সভাই বিহুৰ কাৰ্যসূচীখন পৰ্যবেক্ষণ কৰি দেখে যে 4 বহাগত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব। সভাই গভীৰভাৱে আলোচনা কৰি এই সিদ্ধান্তত উপনীত হ'ল যে ক'ভিড মহামাৰীৰ বাবে যিহেতু যোৱা 2 বছৰ ৰাইজে কোনো অনুষ্ঠান উপভোগ কৰিব পৰা নাই, সেয়ে এই সাংস্কৃতিক অনুষ্ঠানত কমেও 4-5 হাজাৰ দৰ্শক গোট খাব পাৰে। সভাই কেৱল 2 বহাগৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ অনুমতি দিবলৈ প্ৰস্তাৱ কৰে, এই আশংকাটো কৰি ফেলে। সভাৰ এই সিদ্ধান্ত তেওঁলোকক সেইদিনাই মাতি আনি জনোৱা হ'ল। তেওঁলোকে এটা দিনৰ বাবে ভৱন্তী নালাগে বুলি কৈ তেওঁলোকে দিয়া আবেদনখন উঠাই লৈ যায়। এই বিষয়টোকে লৈ তেওঁলোকে থানাৰ মজিয়া পালেগৈ। 1958 চনত প্ৰতিষ্ঠিত বেতনা মৌজাৰ একমাত্ৰ বৃহৎ সামাজিক অনুষ্ঠানটোৰ বিৰুদ্ধে এক নজিৰবিহীন ঘটনা। সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক সন্মান জনাই অহা তথা সহায় সহযোগিতা কৰি অহা এই অনুষ্ঠানটোৰ বিৰুদ্ধে বিহু সমিতিৰ কেইজনমান বিষয়ববীয়াই সংঘ সমিতিৰ ওপৰত এফআইআৰ দিয়ে।
গুৰেশ্বৰ আৰক্ষী থানাৰ অ'চিয়ে আমাক মাতি নিলে। আলোচনাত 4 বহাগৰ সাংস্কৃতিক সন্ধিয়াত তেওঁলোকে এটা ফ'ৰ্চ দিব, ফ'ৰ্চ দি নিয়োগ কৰি ভৱন্তি যাতে কোনো ক্ষয় ক্ষতি নহয় চোৱা চিতা কৰিব বুলি আমাক যি আশ্বাস তেওঁলোকে আশ্বাস দিলে। বিহু সমিতিৰ লগত আশ্বাস দি তেওঁলোকে বিহু সমিতিৰ লগত 2 আৰু 4 বহাগত দুয়োটা দিনতে চুক্তিবদ্ধ হৈ ভৱন্তি দিবলৈ আমাক পৰামৰ্শ দিয়ে। আৰু অ'চি মহোদয়ৰ পৰামৰ্শ অনুসৰি 16 এপ্ৰিলত আমি পুনৰ কাৰ্যনিৰ্বাহক সভা বহি উল্লিখিত দুয়োটা দিনৰ বাবে ভৱন্তি দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। সেইমতে চুক্তিপত্ৰ সাজু কৰি স্থায়ী সমিতিৰ সম্পাদকক ফোন কৰি নেপাই মই নিজে লগ ধৰি চুক্তিপত্ৰখনত চহী কৰিবলৈ কওঁ, যদিও তেওঁ এতিয়া নকৰোঁ বুলি কয়। অথচ 16 এপ্ৰিলৰ দিনা ৰাতিপুৱাই তেওঁ নিজে মোক অৰ্থাৎ সংঘৰ সম্পাদকক ফোন কৰি পুনৰ আবেদন দি চুক্তিপত্ৰত নিজেই চহী কৰিব বুলি কৈছিল। আমি তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখি 2 বহাগৰ পৰা অনুষ্ঠান চলাবলৈ অনুমতি দিওঁ, কিন্তু আজি পৰ্যন্ত তেওঁলোকে চুক্তিপত্ৰত চহী নকৰিলে। সেয়ে এই কথাখিনিও আপোনালোকৰ জৰিয়তে বেতনাবাসী ৰাইজক অৱগত কৰিলোঁ। আমি যি আশংকা কৰি 4 বহাগৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে অনুমতি দিব খোজা নাছিলোঁ, সেই আশংকা সত্য প্ৰমাণিত হ'ল। ভৱনটোৰ 5 ঠাইত ছাউণ্ড প্ৰুফ বৰ্ডৰ ক্ষতি হ'ল আৰু আমাৰ এই সভাকক্ষত আমি য'ত বহি আছোঁ সভাকক্ষৰ 2খন চকীৰ ক্ষতিসাধন হ'ল আৰু বৰ্ডবিলাকত কিছুমান আপোনাৰ শিখৰ আদিৰ পিক সেইবিলাকত লাগি থকা দেখা গ'ল আৰু যিটো ইমান সহজতে তাত খেদোৱাটো তাৰ পৰা সহজ নহয়। গতিকে এই সাংবাদিক মেলৰ জৰিয়তে আমি বেতনাবাসী ৰাইজক এই কথাখিনি অৱগত কৰিলোঁ। ধন্যবাদ। নাই ঠিক বুজা নাই কথাটো আগে বুলি তেওঁলোকে যেতিয়া আমাক ক'লে, আমি যেতিয়া 4 তাৰিখে এনেকুৱা কাৰণত আমি ক্ষতিসাধন হ'ব পাৰে বুলি আশংকা কৰি তেওঁলোকক দিব খোজা যেতিয়া নাছিলোঁ, তেওঁলোকে কৈছে যে আমাক তেতিয়াহ'লে 2 তাৰিখৰ কাৰণেও নালাগে, আমাক আবেদনখন দিয়ক, এই বুলি তেওঁলোকে উঠাই লৈ যায়। কেনেকুৱা ধৰণৰ ক্ষতি হৈছে? এতিয়া আপোনাৰ এই ছাউণ্ড প্ৰুফ যিটো বৰ্ড, সেই বৰ্ডৰ আপোনাৰ 5 ঠাইত ক্ষতি হৈছে। হয়, তাৰপিছত প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা আশ্বাস দিছিল আৰু সেই আশ্বাস কাৰ্যকৰী হৈছে নে নাই? তেওঁলোকে আমাক আশ্বাস দিছিল যে আপোনালোকৰ এই সামাজিক অনুষ্ঠানটোৰ ভৱনটোত কোনো ধৰণৰ যাতে ক্ষয় ক্ষতি নহয়, আমাৰ এটা CRP ফ'ৰ্চ আমাৰ তাতে থাকিব, গতিকে সেইটোত কোনো ক্ষয় ক্ষতি নহয়, সেইটো মই ৰিস্ক লৈছোঁ, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু দেখা গ'ল সেইমতে সেইটো ৰক্ষাটো নহ'ল। আমি চাই দেখিলোঁ 4-5 ঠাইত 5 ঠাইত এই যি ছাউণ্ড প্ৰুফ বৰ্ডত এই যথেষ্ট ক্ষতি হৈছে। এই বিষয়টো আমি এতিয়ালৈকে জনোৱা নাই। আমি যিহেতু আগতে সাংবাদিক মেলৰ জৰিয়তে আমি বেতনাবাসী ৰাইজক বিষয়টো অৱগত কৰিব বিচাৰিছোঁ। এতিয়ালৈকে বিহু কমিটিয়ে কোনো ধৰণৰ তেওঁলোকে যোগাযোগে কৰা নাই। আৰু ভৱনৰ যিটো আপোনালোকৰ যিটো নিৰিখ এটা থাকে, সেই নিৰিখটো বিহু কমিটি বা উদযাপন কমিটিয়ে আদায় দিছে নে নাই? নাই দিয়া। সেইটো আমি কৈছোঁ, আমাৰ আবেদনখন তেওঁলোকে ৰেহাই বিচাৰি পেলাই এখন আবেদন দিছিল, গতিকে এইটো তেওঁলোকে কোনো সেই নিৰিখটো তেওঁলোকে আমাক এতিয়ালৈকে দিয়া নাই। নাই, ৰেহাই দিয়া নাই। আমি ৰেহাই দিয়াৰ কথাটো পঞ্চায়তে আমি তেওঁলোকক প্ৰথমতে নটচাট কৰিছোঁ। কিমানমান টকা পাবলৈ? আমাৰ 2 দিন হ'লে তেওঁলোকে আমাক যদি আমাৰ হেৰিটো ব্যৱহাৰ নহয় AC-টো, তেতিয়াহ'লে তেওঁলোকে 3-3কে 6,000 টকা দিব লাগে। নাই, কোনো ধৰণৰ টকা দিয়া নাই। উঠাই লৈ গৈছে। হয়, অ'চিয়ে আমাক সেই ধৰণে আশ্বাস দিছিল। তাৰোপৰি মূল কমিটিৰ যি নেকি সম্পাদক, সেই সম্পাদকে নিজে মোক সেই একেদিনাই 2 তাৰিখৰ ঘটনা, এইটো 2 তাৰিখে ৰাতিপুৱাই মোক ফোন কৰি নিজে কৈছিল যে মই নিজে গৈ তাতে আবেদনখন দিম আৰু মই নিজে চুক্তিপত্ৰত চহী কৰিম, এই আশ্বাসটো দিছিল। আৰু সেই আশ্বাসৰ ভিত্তিতে আমি তেওঁলোকক এইটো দি দিছিলোঁ যে পিছত হ'লেও তেওঁলোকে দিব নিশ্চয়। নাই, আমি আমাক কোনো অৱগত কৰা নাই তেওঁলোকে, এতিয়ালৈকে কোনো অৱগত কৰা নাই তেওঁলোকে। যেহেতু ৰাইজৰ মাজত এটা ভুল বাৰ্তা প্ৰেৰণ হৈছিল আগতে সংবাদমালৰ জৰিয়তে, গতিকে ৰাইজে ভুল ভাবি আছিলে যে আপোনালোকে ভৱনটি বিহুৰ কাৰণে হয় এই দিয়া নাই। এই ক্ষেত্ৰত ৰাইজক কি আহ্বান জনাব বা এই সংবাদমালৰ জৰিয়তে ৰাইজক কি ক'ব?
আমি ৰাইজক এই কথাটোৱে আহ্বান জনাম যে আমি আচলতে এই ঐতিহ্যমণ্ডিত এই সংঘটোৰ দ্বাৰা নিৰ্মিত এই বিষ্ণুৰাভা ভৱনটি যাতে সুৰক্ষিত হৈ থাকে, কোনো ক্ষয় ক্ষতি নহয়, তাৰ বাবে আমি তেওঁলোকক এই অনুমতিটো প্ৰদান কৰা নাছিলোঁ। আৰু তেনেকুৱা ধৰণৰ ঠাই আচলতে আমাৰ গোৰেশ্বৰ অঞ্চলত যথেষ্ট আছে। দেখা গৈছে যে বিহুটো আচলতে এনেধৰণৰ মানে ঘৰৰ ভিতৰত যদি কৰা যায় তেনেহ'লে ৰাইজেও সেইটো উপভোগ কৰাৰ ক্ষেত্ৰত যিমান আনন্দ লভিব লাগে সেই ধৰণে আনন্দ নাপায়। এই কথাখিনি লক্ষ্য ৰাখি আমি এই কথাটো মানে কৈছোঁ। কিবা ব্যৱস্থা গ্ৰহণৰ কথা ভাবিছেনে? আমি বিষয়টো আমাৰ কাৰ্যনিৰ্বাহকত আলোচনা কৰিম।